একদম ধামাকা হ'ব, পুৰা স্পেচিয়েল হ'ব। কিয়নো নহয় এপাদৰ বাইদেউ খুইদেউ বৰমা গোটেই সোপা লাগি আছে, কোনো বাকী নাই। সেই দেখিছে বনাই থকা আছে, ইফালে মা লাগি আছে। আৰু সেই হেল্ল' এভৰিৱান, কি খবৰ আপোনালোকৰ? আশা কৰিছোঁ সকলো ভালে আছে আৰু আমাৰো ভাল। আপোনালোকক স্বাগতম জনাইছোঁ মোৰ এটি নতুন ভিডিঅ'লৈ। আৰু আজিৰ ভিডিঅ'টো মানে একদম ধামাকা হ'ব, পুৰা স্পেচিয়েল হ'ব। কিয়নো আজি মানে দেওবাৰ, তাতে আকৌ আমাৰ ঘৰত আছে আজি আলহী মানে মোৰ মাহী শাহু হয়, মানে মোৰ হাজবেণ্ডৰ মাইনাৰ মাহীয়েক আৰু মাহীহঁত আহিছে। আৰু তাতে আজি মানে আমাৰ ঘৰত দাৱনী আহিছে ধান দাবলৈ। আৰু দাৱনী আহিলেতো পুৰা খানা চানা হয় ন। আৰু আজি মানে একদম পুৰা ভিডিঅ'টো তেনেকুৱা টাইপৰ হ'ব, পুৰা খানা হ'ব, বিভিন্ন একদম মানে আজি কি বনোৱা হ'ব মানে আৰু স্পেচিয়েলি। আৰু সেইকাৰণে ভাবিলোঁ ব্লগ এটা ষ্টাৰ্ট কৰোঁ। আশা কৰিছোঁ আপোনালোকে শেষলৈকে চাই থাকিব। আৰু যিসকলে মোৰ চেনেলটোলৈ নতুনকৈ আহিছে, প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আৰু এতিয়া যাওঁ, মাহঁতে মাহীহঁতে মানে পুৰা লাগি আছে, দাৱনীলৈও ভাত চাত বনাই আছে। আৰু মানে জুইত বনাই আছে, সেইফালে মাছৰ জোল বনাই, মাছ বনাই আছে, মাংস বনাইছে। আৰু মই মানে এইফালে মাংস চাংস বহাম। আৰু স্পেচিয়েল এটা বস্তু বনাম, মানে গাহৰি, লাই গাহৰি, যিহেতু হাজবেণ্ডে মানে লাই গাহৰি খাই ভাল পায়। সেইকাৰণে আজি ভাবিলোঁ পৰ্ক বনাওঁ, তাতে চানডে। আৰু যাওঁ, দেৰি নকৰোঁ, আপোনালোকক দেখুৱাওঁ মাহঁতে কি কৰিছে কি নাই কৰা। বলক যাওঁ। আৰু এতিয়া মানে বাহিৰত পুৰা খানা চানা বনি আছে, মাছ মাংস চব মানে একদম মজা লাগে। আৰু দাৱনী আহিলে জানেই নহয় কেনেকুৱা এটা খানা হয় মানে এইবিলাক। আৰু পথাৰত ভাত খাইতো বেছি মজা লাগে। আৰু আমি বাৰু ঘৰতে খাম। এতিয়া মানে জুইত বনাই থকা আছে, ইফালে মা লাগি আছে। আৰু সেইফালে মই যে কৈছিলোঁ মাহী, সেয়া মানে মাহী শাহু নামতহে আৰু মানে কি আৰু গম পাইছে নহয়, একেবাৰে বাই ভনীৰ নিচিনা মানে আমাৰ ৰিলেশ্যন, নামতহে মাহী শাহু। আৰু মাহীহঁত আহিছে সেয়া। আৰু এইফালে মই দেখাই আছোঁ ৰ'ব, এইফালে পুৰা মাছ এইফালে পুৰা মায়ে মাছ ভাজি আছে। আৰু সেইফালে বৰজনীয়ে ভাই কি লেবৰা ভাজি ন, মজা লাগে। আৰু এয়া আৰু মই যাওঁ ভিতৰত মানে মাংস চাংস বনাওঁগৈ আৰু চিকেন আৰু এয়া মাছ, এইফালে মা সেয়া এয়া। ঠিক আছে, আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকিব, একদম মজা লাগিব, ধামাকা ভিডিঅ'। আৰু এইফালে মই ৰেডি কৰি দিছোঁ, এয়া এইফালে চিকেন আৰু এইফালে পৰ্ক আৰু হাজবেণ্ডে মই খাম। আৰু তাতে জুইতে বনাব লাগিব, সেইকাৰণে অলপ সময় ৰখি দিছোঁ মই। আমাৰ গুৰু আজি স্কুল নাই, একদম মানে কপনাৰ সৈতে ফূৰ্তিত পুৰা খেলি আছে। সেয়া আইঅ দেহা বোলে হাই কোৱা নাই ছোৱালী মানে পুৰা একদম খেলি আছে এতিয়া। আৰু এতিয়া মই আহি আছোঁ পথাৰলৈ, মানে য'ত ধান দাই আছে। ভাবিলোঁ তাৰপৰা এপাক আহোঁগৈ। আৰু মানে আচলতে ভাত খাবলৈ মাতিবলৈ আহিছোঁ, পথাৰতে ভাত খাবলৈ ভাল লাগে। কিন্তু পথাৰত যিহেতু আজি নাখায় বোলে, ঘৰতে খাব, সেইকাৰণে ভাত খাবলৈ মাতিবলৈ আহিছোঁ। আৰু লগতে ভিডিঅ' কলো কৰিছোঁ, আপোনালোককো দেখুৱাওঁ। আৰু পথাৰলৈ গৈ এনেও ভাল লাগে, ব'লকচোন যাওঁ। আৰু মানে মনত পৰে আগতে পথাৰলৈ যাওঁ মাহঁতৰ লগত, তাত একদম বৰটেঙা চৰটেঙা কাটি খাওঁ, পথাৰতে ভাত খাওঁ, মানে খুব ভাল লাগে। আৰু সেয়া যাওঁ এতিয়া আৰু দেখাওঁ, কিমানটো যাব পাৰোঁ নাজানো, অলপ দূৰ নামিব লাগে মানে পথাৰলৈ। কিছু পথাৰত দেখিছে নহয়, ভালেমান দূৰ আহিব লাগে। সেই আমাৰ বাইদেউ তাত ধান দাই আছে, সেই এতিয়া মই তালৈকে যামগৈ ৰ'ব, গৈ আছোঁ ৰ'ব। ধানৰ মাজে মাজে আহি আছোঁ, বহুত দিন পথাৰলৈ অহা নাই। সেই মাটি ৰোৱা দিনতে আহিছিলোঁ, তাৰপাছৰ পৰা অহাই নাই, মানে আহিবলগীয়া হোৱা নাই যে, সেইকাৰণে। আৰু আজি এতিয়া আহি আছোঁ ৰ'ব। বেয়া জমে পথাৰত, বেয়া মস্তি লাগে মানে একদম পুৰা। ৰ'ব আহি আছোঁ, এজাক ৰোৱনী লাগি আছে আমাৰ, এজনী দুজনী নহয়, এজাক। হয় নহয়, এপাদৰ বাইদেউ খুইদেউ বৰমা গোটেই সোপা লাগি আছে, কোনো বাকী নাই। সেই দেখিছে হাই কৈ দিয়ক চব কৈ দিয়ক। আৰু মানে গোটেই কেইগৰাকী মোৰ ছাবস্ক্ৰাইবাৰ বোলে, চবেই মোৰ ভিডিঅ' চাই। আৰু সেইকাৰণে মনটো বেছি ভাল লাগে ন, কোনোবাই তেনেকৈ ক'লে মানে ভিডিঅ' চাওঁ বুলি। কি খবৰ? এয়া বৰমা হ'ব ন? কাটি আছোঁ আৰু ধান। অঁ কাটি আছে, ভাল কেনেকুৱা? ঠিকে হৈছে ন? ধুনীয়া ধান আছে। অঁ আৰু এয়া মানে আমাৰ এদিনীয়া দাৱনী বা ৰোৱনী নহয়, একদম পাৰ্মানেণ্ট। আমাৰ মাটিও এখেতসকলে ৰুৱে, দাইও এখেতসকলে, যত যি কয় চব মানে বাইদেউহঁতে কয় আৰু, হয় নাই? সেয়া এইফালে আৰু পথাৰত থাকি বিৰাট মজা লাগে ন? এইয়া আমাৰ মেইন পাৰ্ট একদম কাচি দাঙি দিছে সেইফালে, সেইকাৰণে। আৰু সেই আমাৰ এইবোৰ মাটি ক'ৰবাত আছে, আৰু ক'লৈকে কিমান আছে নাজানো। আৰু মুঠতে এইবোৰ আমাৰ ধান এনেকৈ যাওঁ দেই, আপোনালোকে লাগক, বাই বাই। আৰু এই বাইদেউ মোৰ লগত যাব, আমি এতিয়া খানা আনিব যাম ন? আমি এতিয়া খানা আনোগৈ, আৰু ভালেমানটো যাবগৈ লাগে। অ' পাণ তামোল ন? ঠিক আছে হ'ব। আৰু এইফালে দাৱনীসকলক ধুনীয়াকৈ ভাতকেইটা খাবলৈ দিছোঁ। আচলতে ঘৰত খাবলৈ মাতিবলৈ আহিছিলোঁ, কিন্তু ক'লে যে ঘৰত খাবলৈ গ'লে দেৰি হৈ যাব, ইয়াতে খাওঁ। আৰু সকলোকে ভাত পানী দিলোঁ খাবলৈ। আৰু ইমান ভাল লাগে এনেকৈ বহি ভাত খাই মানে। আৰু সঁচাকৈ পথাৰৰ পৰিৱেশটো যে বহুত বেছি ভাল লাগে, ভাবকচোন। প্ৰথমতে সেউজীয়া, আকৌ যেতিয়া ধানবোৰ পকিব একদম সোণালী হৈ পৰে, মজা লাগে। আৰু আহি গ'লোঁ এতিয়া পথাৰত ভাত পানী দি, এয়া দেখিছে নহয়, একদম মজা লাগিলে। মুঠতে পথাৰতে ভাত খাবলৈ মন আছিলে ন আৰতি, কিন্তু এই আৰতি দেখিছে টোপোলা চোপোলা একদম। আৰু মজা লাগিলে। এতিয়া যাওঁ, আমি ঘৰত খাই বৈ আজৰি হওঁগৈ। আগতকৈ দাৱনীসকলক খুৱাই মেলি মানে আজৰি কৰি লৈছোঁ। আৰু ইয়াৰ পিছত আমি ন খাম।
আৰু এইফালে এতিয়া খানাটো খাই লওঁ মজা আছে দেখিছে নহয় এয়া একদম পৰ্ক চক আছে এয়া পৰ্ক কিন্তু ঘৰত বেলেগে নাখায় দেই অকল হাজবেণ্ড আৰু মই খাওঁ সেইকাৰণে হাই কৰি দিয়ক মাইদেউ কালিৰ পৰা ঘৰত নাই আপুনি ক'ত গৈছিলে খেল চাবলৈ মানে খেলিবতো নোৱাৰে ভৰিটোৰ পৰা আৰু লগৰকেইটাই খেলিছে কাৰণে মানে কালি ৰাতিয়ে গ'ল আৰু আজি ৰাতিপুৱা এতিয়া মানে 11 বজাত আহিছে আহিয়ে গাহৰি সৈতে ভাত ৱাহ কি কপাল ন কি কপাল বাৰু ঠিক আছে মজা আছে খাই লওঁ কি আনিছে তাই ককা কি আনিছে এইবোৰ ছাৰপ্ৰাইজ দিছে তোক কি আনিছে আৰু সেয়া আপোনালোকে দেখিলে আজি দেওবাৰ দিনটো কি কৰিলোঁ কি নকৰিলোঁ আচলতে বহুত বেছি ব্যস্ত মানে আলহীও আহিছে তাতে আকৌ দাৱনীও আছিলে যে আৰু তেনেকৈ দিনটো পাৰ কৰিলোঁ আৰু ভালো লাগিলে এনেকৈয়ে সময়বিলাক পাৰ কৰি কেতিয়াবা ভাল লাগে আৰু মোক মানে এটা ৰিকুৱেষ্ট কৰিছিলে দুজন মানে যে বা এই জিমনিখনক লৈ ভিডিঅ' এটা বনাব জিমনিখনৰ মানে ৰিভিউ হিচাপে আৰু কেনেকুৱা পাইছে কি কথা মাইলেজ কেনেকুৱা সকলোবোৰ কৈ পিনি ভিডিঅ' এটা বনাবলৈ কৈছিলে বাৰু ঠিক আছে মই কাইলৈ পৰহিলৈ ভিতৰত ভিডিঅ' এটা বনাই দি আছোঁ আৰু আজি ভিডিঅ'টো ইমানতে সামৰিছোঁ যদি আপোনালোকে চাই ভাল পাইছে প্লিজ লাইক এটা কৰি দিব আৰু ভাল বেয়াবিলাক সকলো কমেণ্টত ক'বলৈ নেপাহৰিব তেনেহ'লে আজিলৈ ৰাখিছোঁ পুনৰ লগ পাম এটি নতুন ভিডিঅ'ত বাই